বতৰ ইমান বেয়া আৰু আজি তাতে তিনিদিনৰ অন্নপ্ৰাশন ওলাইছোঁ আৰু হাততে কাজু কেইটামান লৈ আৰু গাটো ইমান বৰ ভাল নহয় এইফালে জ্বৰো ওলাই আছে আৰু এইফালে টমটমত উঠি ল'লোঁ মা মই বা আইতাহঁত গ'লে আগতীয়াকৈ আৰু ধুনীয়াকৈ উঠি পেলাই আহিলোঁ টমটমত আমি আৰু আহি পাই দেখিছোঁ তিনিদিন হৈ আছে আৰু সৰু সুৰাকৈ অকণমান এনেই সজাইছে আৰু যিহেতু ডাঙৰকৈ পতা নাই বৰষুণ বতৰ যিহেতু সেইকাৰণে ঘৰৰ মানুহখিনিকে মাতিছিলে অকল আৰু এয়া তাৰ এতিয়া পৰ্বখিনি আৰম্ভ কৰিছে আৰু প্ৰথমতে যিহেতু ডলাত দিয়ে কিন্তু তাইক কাঁহীতে দিলে বস্তুবোৰ আৰু তাই প্ৰথমে পইচাটো চুইছিলে কিন্তু পইচা নুঠাই তাইক কলম উঠালে তাৰপিছত এয়া ভাত খোৱা পৰ্ব আৰু তাই মাকৰ মুখলৈ চাই পেলাই ইমান হাঁহি আছে দেখিছে নামিছে মিছা আৰু দেখিবলৈ বৰ মৰম লগা যেন হৈ আহিছে এতিয়া আৰু তাই আহিবলৈও শিকিছে মাতিলে তাই আহিব বিচাৰে আৰু এতিয়া চবেই এজন এজনকৈ ভাত খাব লৈছে আৰু ধুনীয়াকৈ তাই খাইছেও আৰু ফাৰ্ষ্টে আমাৰ মমাই খুৱাইছে তাৰপিছত তাইৰ বাপেকে খুৱাইছে তাৰপিছত আমাৰ মায়ে খুৱাইছে সেনেকৈ চবেই এজন এজনকৈ খুৱাইছে আৰু ভাত খোৱা পৰ্বৰ পিছতে কেক আনিছিলে কেকো কাটিলে তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবোৰকো ধুনীয়াকৈ ভাত চাত খোৱালে চবকে আৰু খোৱা বোৱাৰ পিছত আমি আহিলোঁ ঘৰলৈ যিহেতু বাৰ্থডে এটাও আছে তালৈ যাব লাগে মমা এজনৰ ভাগিনৰ বাৰ্থডে তালৈ মাতিছে আৰু ধুনীয়াকৈ অহাৰ পিছত ভণ্টিয়ে মোলৈ চকলেট এটা আনিছিলে সেয়া চকলেটটোও ল'লোঁ মানে বা মই ভাগ কৰি খালোঁ তাৰপিছত এয়া মমাৰ ঘৰত গৈ পেলাই এয়া বাৰ্থডে খাই আহিলোঁ বাৰ্থডে খোৱাৰ পিছত ঘৰলৈ আহি পেলাই কফি আৰু পকৰি খালোঁ আৰু আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'